কুৱেশ্যন নাম্বাৰ 1 কোনবোৰ মহিলাৰ বুচখন এসপ্তাহমান একেৰাহে মিলন কৰিলে বহল হৈ যায়? ইয়াৰ উত্তৰটো হৈছে শকত মহিলাবোৰৰ বুচখন বহল হৈ যায়। কুৱেশ্যন নাম্বাৰ 2 কেনেকৈ মিলন কৰিলে মহিলাবোৰৰ বুচখনত বহুত বেছি বিষ হয়? ইয়াৰ উত্তৰটো হৈছে মহিলাজনীক আঁঠু কৰাই পিছফালৰ পৰা মালটো ভৰাই কৰিলে। কুৱেশ্যন নাম্বাৰ 3 কোনবোৰ ছোৱালীয়ে সদায় ৰাতি ৰাতি বুচত আঙুলি মাৰি ভাল পায়? ইয়াৰ উত্তৰটো হৈছে শকত ছোৱালীবোৰে। কুৱেশ্যন নাম্বাৰ 4 গোটেই ৰাতি মহিলাৰ বুচত মালটো ভৰাই হৈ থাকিলে কি লাভ হয়? ইয়াৰ উত্তৰটো হৈছে মালটো শকত হৈ যায়।